হেল্ল' মুকুন্দ নাই 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 নহয় মই যাব পৰা নাই মই বিশেষ কামত ব্যস্ত আছোঁ তই আহিবিচোন মোৰ ৰুমলৈ এদিন ঠিক আছে বাৰু ঠিক আছে দিয়া হ'ব দিয়া ৰাখিছোঁ দিয়া বুকুতে নামি চোৱা তাতে দুয়ো ভিজিম মৰমতে বাৰে বাৰে বাৰিষাৰে বৰষা হোৱা বুকুতে নামি চোৱা তাতে দুয়ো ভিজিম মৰমতে বাৰে বাৰে ঋতু আহেনো যায় বুকুতে বাগৰ খলাই লাজে লাজে ধীৰে ধীৰে ও পাৰা যদি তুমি আহি চোৱা এবাৰ একেবাৰে কাষৰলে ধৰা দিয়া কিয় সপোনতে বাৰে বাৰে বাৰিষাৰে বৰষা হোৱা বুকুতে নামি চোৱা তাতে দুয়ো ভিজি মৰমতে বাৰে বাৰে অনিল চাহ খোৱা তুমি চাহ খোৱা চাহ নোহোৱা হ'লেও হ'ল হয় ছাৰ খোৱাহে আৰু তুমি মোক ছাৰ বুলি নামাতিবা দাদা বুলি মাতিলে ভাল পাম খোৱা খোৱা ঠিক আছে ছাৰ কি যে কয় ছাৰ আপুনি আমাৰ গাঁৱত শিক্ষকতা কৰি আছে সেইখিনি সন্মানটো আপোনাক দিবই লাগিব ছাৰ এই হ'ব হ'ব মনত শ্ৰদ্ধা থাকিলেই হ'ল আৰু আমি দুটাই প্ৰায় একে বয়সৰে হ'ম চাগে হয় চাগে পিছে ছাৰ আপুনি মোক ৰাস্তাত লগ পাই ঘৰলৈকে মাতি আনিছে কি কাৰণে ছাৰ মানে মই এজন মানুহৰ কথা জানিব বিচাৰিছোঁ মানে এগৰাকী ছোৱালীৰ বিষয়ে জানিব বিচাৰিছোঁ আৰু তুমি বেয়া নাপাবা মানে কথাখিনি মই জনাটো প্ৰয়োজন বুলি ভাবিছোঁ মই তোমাক কথাখিনি খুলি ক'ব বিচাৰিছোঁ কোন ছোৱালীনো ছাৰ মই জনাত ছোৱালীগৰাকীৰ নাম অনামিকা বৰুৱা চাগে অনামিকা মানে ছাৰ ৰাতিপুৱা পঞ্চায়ত অফিচত বগা চাদৰ মেখেলা পিন্ধি যায় যে সেইজনী নেকি ছাৰ ক'লৈ যায় নাজানো কিন্তু একে সময়তে সদায় তেওঁক লগ পাওঁ তাতে আৰু বগা চাদৰ মেখেলা পিন্ধিয়ে যায় বগাৰ মেখেলা চাদৰ বগাৰতো তেওঁ প্ৰিয় চাগে বুজিছোঁ অনামিকাই তাইৰ নাম পিছে ছাৰ কি সকামত বা তাইৰ বিষয়ে জানিব বিচাৰিলে আপুনি ময়ো অবিবাহিত আৰু ছোৱালীজনী মোৰ বেয়া লগা নাই আৰু ছোৱালীজনীৰ কথা মোৰ জানিবলৈ মন গ'ল সেইকাৰণে মই তোমাৰ পৰা কথাখিনি জানিব বিচাৰিছোঁ এই আশা বাদ দিয়ক ছাৰ তাই এজনী বিধৱা গিৰিয়েক ঢুকুৱা তাইৰ আজি 2 বছৰেই হ'ল আৰু সৰু ল'ৰা এটাও তাইৰ আছে তাতে আৰু তাই ছাৰ অজাতি ল'ৰা এটা তাত পলাই গৈছে সেইবাবে ছাৰ আমাৰ গাঁৱৰ মানুহে সিহঁতক এঘৰীয়া কৰি ৰাখিছে ছাৰ কি তুমি সঁচাই কৈছানে মিছা কিয় ক'ম ছাৰ এঘৰীয়া মানে ল'ৰাজন হিন্দু নাছিল নেকি হিন্দুৱে হয়
কিন্তু জাত বেলেগ সেয়েহে আমাৰ গাঁৱৰ মানুহে সিহঁতৰ চোতালত ভৰি নিদিয়ে চে এইবোৰ কি মানসিকতা মানুহক এনেকৈ কষ্ট দিব নাপায় দেই ছাৰ এইবোৰ গাঁৱৰ নিয়ম আমাৰ বৃদ্ধসকলে বনাই থোৱা নিয়ম গতিকে ছাৰ তাইলৈ মোৰো বেয়া লাগে ঠিক আছে তুমি এইখিনি মোক সহায় কৰাৰ বাবে ধন্যবাদ তুমি এতিয়া যাব পাৰা ঠিক আছে ছাৰ আহিছোঁ তেতিয়া পিছত আকৌ লগ পাম ঠিক আছে সমাজৰ কি এই নিয়ম সেন্দুৰখিনি মচি পেলাব লগা হোৱাৰ বাবে অনামিকাৰ জীৱনত চাগে কিমান দুখ তাৰ পিছত আকৌ গাঁৱৰ পৰা এঘৰীয়া নাই নাই মই অন্তত আগুৱাই যাম অনামিকাৰ জীৱনত অন্তত মই ৰং হৈ আহিম কৃষ্ণচূড়া ৰঙৰ দৰে অনামিকা মই বিধু বৰুৱা তোমালোকৰ গাঁৱত নতুনকৈ মই জানো আপুনি আমাৰ স্কুল এখনত নতুনকৈ জইন কৰিছে বাৰু কওকচোন আচলতে মই তোমাৰ লগত কথা অলপ পাতিম বুলি ভাবিছিলোঁ বহুদিনৰ পৰা মই তোমাক লক্ষ্য কৰি আছিলোঁ বাৰু কি কথা আছে সোনকালে কওক মোৰো অফিচলৈ যাবলৈ দেৰি হ'ব আৰু আপোনাৰো স্কুললৈ মই তোমাৰ আৰু তোমাৰ ঘৰখনৰ বিষয়ে কিছুমান কথা সুধিছোঁ কিন্তু আজিকালিও এনেকুৱা নিয়ম আছেনে বেয়া লাগিছে আপোনাৰ আমাৰ প্ৰতি জগা সহানুভূতিৰ বাবে আপোনাক ধন্যবাদ ঠিক আছে মই এতিয়া যাব পাৰোঁনে যাবা যাবতো লাগিবই কিন্তু তোমাৰ লগত মোৰ কিছু কথা আছিল আৰু যদি তুমি বেয়া নোপোৱা মই তোমালোকৰ ঘৰত যাব পাৰিমনে বাৰু কিয় আপুনি আমাৰ ঘৰলৈ গৈ গাঁৱৰ মানুহৰ ওচৰত আপোনাৰ সন্মানখিনি হেৰুৱাব খুজিছে আমাৰ ঘৰলৈ পানী এটুপি খাবলৈ কোনো নাযায় আৰু আপুনি মই কোনো নিয়মৰ মাজত আবদ্ধ থকা পুৰুষ নহয় মই যাব বিচাৰিছোঁ তোমালোকৰ ঘৰত আৰু মই যামেই তুমি এতিয়া যাব পাৰা বছৰে ভৰিয়া হৈয়ে থাকিলোঁ লগতে গিৰিয়েকজনো তাইও এতিয়া ঘৰতে আছে পঞ্চায়তত এটা কাম কৰি আছে কথাটো শুনি মই বৰ দুখ পালোঁ গাঁৱৰ এনেকুৱা প্ৰথাই বহুতো মানুহৰ জীৱন ধ্বংস কৰিছে পিছে খুৰীদেউ মই কথাটো দীঘল নকৰি মই আপোনাক ক'ব লগা কথাখিনি কওঁ নেকি কোৱাচোন বাৰু খুৰী যদি মই অনামিকাৰ উকা কপালত সেন্দুৰৰ ৰং বিলাই দিওঁ এইবোৰ আপুনি কি কৈছে ভাবিছেনে আপুনি সমাজখনৰ কথা মানুহে আপোনাক কি বুলি ক'ব এজনী বিধৱাক আপুনি পুনৰ সেন্দুৰ দিব খুজিছে এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে ভয় খাইছা তুমি জীৱনটো তোমাৰ তুমি যাই থাকিব লাগিব সেইবোৰ তুমি পাহৰি যোৱা আৰু মোৰ লগত বিয়া হ'লে কোনেও তোমাক মোৰ লগত অজাতিত বিয়া হোৱা বুলি ক'ব নোৱাৰে মইনো কি ক'ম বাপা যদি এজনী বিধৱা মহিলা লৈ যদি জীৱন কটাব পাৰ সেইটো তোমাৰে কথা তেতিয়া মই হাঁহি মুখে মৰিব পাৰিম বাপাই কৰি এজন পুৰুষে যদি পত্নী মৰাৰ পিছত আকৌ বিয়া কৰাব পাৰে তেনেহ'লে এজনী নাৰীয়ে বিয়া হ'ব কিয় নোৱাৰে অনামিকা তুমি সাহস গোটোৱা মনত আৰু এই সমাজখনৰ লগত মই যুঁজিম শিবুদা ধনজিত কি কৰিছে আছোঁ দে অকণমান ক'ত যাব পাৰি অলপ ওলাই আহিছোঁ ভালনে খবৰ তোৰ আছোঁ দিয়ক কেইমতে ঠিক আছে বাৰু আমাৰ ঘৰলৈ যাব এদিন যাম বাৰু যাম আহিছোঁ যা ভালে থাকিবি দেই অঁ জান কিয় কৰা অভিমান তোমালে মৰম সাগৰৰ সমান মোৰে জান বুজাবলে টান তোমালে মৰম আকাশৰ সমান শয়নে সপোনে তোমাকে
কি দেখো উশাহে নিশাহে তুমি এই বুকুত টোপনি তুলও তোমাৰ নাম অ মোৰে জান অ মোৰে জান নাজানো আপুনি কি পাগলামি কৰিছে মোৰ দেহতনো এনেকুৱা কি আছে তুমি ধুনীয়া কিন্তু সেইটো পিছত এগৰাকী বিধৱাক বিয়া কৰাই সুখৰ সংসাৰ যে কৰিব পাৰি মোৰ পৰাই বহুতে উমান পাব আৰু বহুতৰে জীৱনত কৃষ্ণচূড়া ৰং উভতি আহিব কোনেও একো অসুবিধা নকৰেতো তুমি মই ৰাজি যেতিয়া কোনে কি কৰিব পাৰে মোৰো কোনো কিছু নাই অকলশৰীয়া মই সুখেৰে জীৱনটো পাৰ কৰিম দিয়া আঙুলিৰ ফাকতে আঙুলি থোৱালা এইজনীক ময়ে পচন্দ কৰিছিলোঁ ময়ে বিয়া কৰিম বুলি ভাবিছিলোঁ গাঁৱৰ মানুহক লগাই ময়ে এঘৰা কৰিছিলোঁ সেইজনীক আকৌ সেইজনী বিহু মাষ্টৰে বিয়া পাতিলে কথাটো কিন্তু মোৰো সহ্য হোৱা নাই ব'ল গোটেইকেইজনে যাই তাইক আজি উঠাই লৈ আহোঁ বোলা খাই নহয় কিবা বেলেগ ভাৱ সিহঁতৰ সংসাৰত আকৌ জুই লগাই দে সিহঁতৰ সংসাৰত নহয় বেলেগত লাগিব জুই তাৰ মানে ব'ল মোৰ লগত ব'ল আকৌ মদ খম তহঁতক মধুনগনৰ মধুক্ষণ মধুনগনৰ মধুক্ষণ আমি এনেকৈ সদায় সুখ শান্তিৰে সংসাৰখন কৰিব লাগিব আপুনি বিচৰা ধৰণে মই আপোনাৰ আশা পূৰণ কৰিম আমাৰ সপোনবোৰ এনেকৈ সঁচা হৈ গৈ থাকিব অনামিকা আমাক কোনেও বাধা দিব নোৱাৰে মোৰে জীৱন এনেকৈ মুখা পিন্ধা ভদ্ৰ মানুহৰ হাতত জ্বলি ছাই হৈ গ'ল বিভু আৰু অনামিকাৰ সপোনবোৰ এক সময়ত যদি সমাজৰ নিয়মে উশাহ ল'বলৈ নিদিয়ে আৰু এসময়ত কাৰোবাৰ ঈৰ্ষা হয় এনেকৈ আৰু কিমান হেৰুৱাম কিমানক দিম নিয়মৰ জমৰ শাস্তি বান্ধোন পাহৰি পুনৰ আকৌ বিধৱাগৰাকীৰ কপালত বোৱাই দিব নোৱাৰিনে কৃষ্ণচূড়াৰ ৰং